KSA আৰু HPYA যৌথ উদ্যোগত ডিপু টাউন এলেকা সাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ স্বায়ত্তশাসিত ৰাজ্য দাবী ৰূপায়ণৰ বাবে দিল্লীৰ ৰামলীলা ময়দানত অৱস্থান ধৰ্মঘটত সহযোগ কৰা ব্যক্তিসকললৈ যৌথ সংগঠনৰ নেতৃত্বৰ শলাগ জ্ঞাপন কাৰ্বি লামেট আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত কেন্দ্ৰীয় সমিতি আৰু 26 সংখ্যক কাৰ্বি লামেট আমাৰ আদৰণি সমিতি বিষয়ববীয়াসকলৰ গুৰুত্বপূৰ্ণ সভা নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয় তাতেৰণ পিয়ে KSA আৰু HPYA যুটীয়া উদ্যোগত ডিপু টাউন এলেকাত শনিবাৰে পুৱা 10:30 বজাত ৰূপায়ণ কৰা হয় সাফাই অভিযান যোৱা 10 ডিচেম্বৰৰ পৰা দীৰ্ঘদিন ধৰি অনাদায় হৈ থকা মাহিলী বেতন আদায় দিয়াৰ দাবীত ডিপু টাউন কমিটি অধীনৰ সাফাই কৰ্মীসকলে পালন কৰি আছে অনিৰ্দিষ্ট কৰ্মবিৰতি যাৰ ফলত সমগ্ৰ চহৰ এলেকা ভৰি পৰিছে গেলা আৱৰ্জনাৰে কদৰ্যময় এই ৰূপ পৰিষ্কাৰ পৰিচ্ছন্নতা অটুট ৰখাৰ স্বাৰ্থত যৌথ সংগঠনে ললে এক সাফাই কাৰ্যসূচী নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে জেহাদ বা সংগ্ৰাম সকলোৰে জন্মস্বত্ব অধিকাৰ নিজৰ প্ৰাপ্য অধিকাৰৰ আজি প্ৰায় 52টা বছৰে পোৱা নাই ক্ষোভত জ্বলি উঠিছে তেওঁলোক কিন্তু তেওঁলোকৰ এই যন্ত্ৰণাক যেন সকলো জানি বুজিও বুজিব খোজা নাই কৰ্তৃপক্ষই হেয়ে সমগ্ৰ ডিপু চহৰ এলেকা পৰিণত হৈছে পুতি দুৰ্গন্ধময় আৰু কদৰ্যময় এক চহৰলৈ হয় আমি ক'ব খুজিছো ডিপু টাউন কমিটিৰ অধীনৰ সাফাই কৰ্মীসকলৰ কথা সুদীৰ্ঘদিনে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈও নিজৰ কৰ্তব্য ভাবি সাফাই কাৰ্য সম্পাদন কৰি অহা সাফাই কৰ্মীসকলৰ কৰ্মবিৰতি আজি 13 দিনত ভৰি দিছে যদিও তেওঁলোকৰ দাবীৰ সম্পৰ্কত কৰ্তৃপক্ষই কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই চাৰিফালে দমদম পৰি থকা কদৰ্যময় চহৰৰ এই ৰূপ চাই থাকিবলৈ অসহ্য হৈ KSA HPYA চহৰৰ বজাৰ এলেকা পৰিষ্কাৰৰ কাৰ্যসূচী গ্ৰহণ কৰে কাট নিউজৰ সাংবাদিকৰে হোৱা কথা বতৰাত যৌথ সংগঠনৰ দুই নেতৃত্ব থাংসিং টিমুং আৰু এনজয় টিছই কয় যে ডিপু টাউন কমিটি অধীনৰ সাফাই কৰ্মীসকলে অব্যাহত ৰখা কৰ্মবিৰতিক আঘাত দিবলৈ নহয় নিজৰ চহৰ এলেকাৰ কদৰ্যময় ৰূপ চাবলৈ বেয়া লগা বাবেহে তেওঁলোকে এই সাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে তেওঁলোকৰ সংগ্ৰামক সংগঠন দুটাই সন্মান কৰে আৰু প্ৰয়োজনত তেওঁলোকৰ প্ৰাপ্য প্ৰাপ্তিৰ ক্ষেত্ৰত সংগ্ৰামত অৱতীৰ্ণ হ'ব la town committee long dorma kilong le employee to again tikeli lagi ili mithang town chipang chinai nani men prung nani abuya abun ki chelang dak la sini tu pili case e pen HPYA tum chilang si kaso cleaners program dei lo la pen nili tum la song chilang pen isi karbing lo tumas konsi pan pressure bi bangira lo la town committee long kwan mala chokumar tuma asilari pendingan sabdi ne papi phan sunduri lo la pen akuru thulen de lo kaso cleaners program ki den ki tum la dorma kilong le employment to engage ekta mali mithang town chelang dak asi mithang anutin si responsibility dunai je town committee ke clean si dunai kai mat mithang din ke ekdom mane sathabe si dunai तुम कैसे लोग ओपन स्टमिन ने तुम HPYA चिपंगरुम पे ने तुम लबंगसो साइ के देंगे टाउन कमिटी चकुमारा तुम और माकरों ले लसो अगेंस्ट में क्लेम करी अब इमीडिएटली नॉन KCC तुम आप इमीडिएटली नॉन किपी अफान लापेन प्राप्जिन पे नॉन किपे पुलते ने तुम प्राप्जिन पे ने तुम तमे चेराप दुंजी लापेन ने तुम चेसोंग पी टाउन कमिटी बन चेसोंग पी पुसी ने तुम लबंगसो KSA लोग ओपन तमे ने तुम जॉइन पे ने तुम क्लेम সাংসদৰ শীতকালীন অধিৱেশনত কাৰ্বি আংলং আৰু ডিমা হাছাও দুই পাহাৰী জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবী স্বায়ত্তশাসিত ৰাজ্য দাবীৰ বিধেয়ক অধিৱেশনত গৃহীত কৰাৰ বাবে হেঁচা প্ৰয়োগৰ বাবে 14 ডিচেম্বৰৰ দিনা ডিফুৰ পৰা ট্ৰেইন যোগে যাত্ৰা কৰিছিল নতুন দিল্লীলৈ দিল্লীস্থিত ৰামলীলা ময়দানত 19 ডিচেম্বৰৰ দিনা নো ষ্টেট নো ৰেষ্ট হেম্প্ৰেক লংলেটিক নিতুম চাংছে আদিৰ শ্লোগানেৰে উত্তাল কৰি ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰু সিদিনা ঘৰলৈ উভতি আহি 22 ডিচেম্বৰৰ দিনা ডিপুত আহি উপস্থিত হোৱা কাঞ্চাস দিকম KSA কাৰসা জাকাস KLNLF সংগঠন কেটিয়ে আয়োজন কৰে যৌথ সংবাদ মেল
জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবী স্বায়ত্তশাসিত ৰাজ্য দাবী সমস্যা শীঘ্ৰে সমাধানৰ দাবীত ৰূপায়ণৰ বাবে অনেক কষ্ট স্বীকাৰ কৰি ডিফুৰ পৰা সুদূৰ দিল্লীলৈ গৈ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণত সহায় সহযোগ কৰা আটাইবোৰ সংগঠনৰ সংগ্ৰামী সদস্য কৰ্মীসকললৈ আজি 23 ডিচেম্বৰত কাঞ্চাছ নিকমৰ নিজা কাৰ্যালয়ত আহ্বায়িত সংবাদমেল যোগে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে কাঞ্চাছ নিকমৰ সভাপতি অজিত টিমুঙৰ নেতৃত্বত যৌথ সংগঠনে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ পৰা 2 সহস্ৰাধিক সংগ্ৰামী কৰ্মীয়ে ৰূপায়ণ কৰিছিল ধৰ্ণা কাৰ্যসূচী ইয়াৰ উপৰি জিলা দুখনৰ সামাজিক সংগঠনসমূহৰ লগতে কাৰ্বি আংলং বিজেপি এজিপিৰ নেতৃত্বসকল বিশেষকৈ জিলা দুখনৰ সিএম সকলেও ধৰ্ণা কাৰ্যসূচীত অংশ লৈ ধৰ্ণা কাৰ্যসূচীত সহায় সহযোগ কৰাৰ বাবে কাঞ্চাছ নিকমৰ সভাপতি অজিত টিমুঙে সকলোকে কৃতজ্ঞতা জনায় উল্লেখ্য সংবাদমেলত কাঞ্চাছ নিকমৰ উপৰিও কেএছএ কাৰসা জাকাছ কেএলএনএলএফৰ নেতৃত্বসকল উপস্থিত থাকে 3 ডিসেম্বৰ আনি ধাৰণা দুদাম দিল্লীলৈ নাপেনাছা ধাৰণা কেইদাম নিউল সাকসেস পিকল উন পিকল নাপেনাদা কাৰ্বি আংলং নাপেন ডিমা হাছাও কেইদাম নন পলিটিক্যাল অর্গানাইজেশন ইউথ অর্গানাইজেশন সোশ্যাল ওমেন স্টুডেন্ট অর্গানাইজেশন দমনা চিলাঙন পামিলো লাসি নিয়ারংলো লাসি কাদ্দু কাবে ফান্তা কার্বি আংলং লাপেন ডিমা হাছাও লং কেদুয়ান dak dili na du na tum ana phan nim kam sama kardo ahir jumi pajirlo napen akalo monon kisita la sora thaga program do purote nang dunji nang sirapunji kusi mathalo la pensioning dilo je eletum la so autonomous state kilong ja phan eletum chilang rap pe nai lem rap pe nai palong rap pe nai ladak parti lam chipuang ne ladak dharma lam chiuna ne aprang padam tang padam manang none prang mang ke litum chilang rap pet le palong na apen long unji la pen long vek ji pusi nitoi mathalo আগন্তুক জানুৱাৰী মাহৰ 14 পৰা 21 ডিচেম্বৰৰ হাঞ্জালাংছৰ দনচুৰি আকলামত অনুষ্ঠিতব্য 26 সংখ্যক কাৰ্বি লামেট আমাৰ বাৰ্ষিক অধিৱেশনখনি সফল ৰূপায়ণৰ বাবে শনিবাৰে কাৰ্বি লামেট আমাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা কাৰ্বি লামেট আমাৰ কেন্দ্ৰীয় সমিতি আৰু হাঞ্জালাংছ 26 সংখ্যক কাৰ্বি লামেট আমাৰ আদৰণী সমিতিৰ বিভিন্ন বিষয়ববীয়াসকলৰ মাজত অনুষ্ঠিত হয় এই সভা অনুষ্ঠিতব্য অধিৱেশনৰ কালছোৱাত সাহিত্য সম্বন্ধীয় বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শনীমূলক বজাৰ গৃহ কিতাপৰ ষ্টল সাংস্কৃতিক আদি হ'বলগীয়া বিভিন্ন কাৰ্যসূচী সফল ৰূপায়ণৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰা হয় উল্লেখ্য কাৰ্বি লামেট আমাৰ সভাপতি সুৰেন ক্ৰামছাৰ পৌৰোহিত্যত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত হাঞ্জালাংছ আদৰণী সমিতিৰ সভাপতি সিদ্ধিনাথ ৰংপি সম্পাদক ৰাজেন্দ্ৰ ৰংপি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ পাঠককে ধৰি আমিৰ কেইবাগৰাকী বিষয়ববীয়াসকল উপস্থিত থাকে কাৰ্বি আংলং জিলাৰ ডিফুত উপস্থিত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য প্ৰিয়ংকা নুংগয় আগন্তুক দিনত শিশু সজাগতা আনিবৰ বাবে কাৰ্বি আংলং জিলাত এখন শিশু সমাৰোহ অনুষ্ঠিত কৰিবলৈ মনস্থ কৰি জিলাৰ সদৰ চহৰ ডিফু আৱৰ্ত ভৱনত বাহৰ পাতি থকা আয়োগৰ সদস্য প্ৰিয়ংকা নুংগয় সাংবাদিকৰে হোৱা এক খাছুতীয়া সাক্ষাৎকাৰত এইদৰে ব্যক্ত কৰে যে শিশু অধিকাৰ সুৰক্ষাৰ সম্পৰ্কে সজাগতা আনিবৰ বাবে ডিফুত শিশু সমাৰোহ শীঘ্ৰে অনুষ্ঠিত কৰিব পোন প্ৰথমবাৰৰ বাবে ডিফুত অনুষ্ঠিত হ'বলগীয়া শিশু সমাৰোহ সম্পৰ্কে আলোচনা বিলোচনাৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগৰ সদস্য প্ৰিয়ংকা নুংগয় কাৰ্বি আংলং জিলা উপায়ুক্ত আদিল খানৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় অহা 2018ৰ ভিতৰত অনুষ্ঠিত হ'ব এই শিশু সমাৰোহ অনুষ্ঠান উল্লেখ্য অনুষ্ঠিতব্য শিশু সমাৰোহত 18 অনুৰ্ধ সকলোবোৰ শিশুকে সমাৰোহত অন্তৰ্ভুক্তি কৰা হ'ব আয়োগৰ সদস্যগৰাকীৰ কাৰ্বি আংলং ভ্ৰমণকালত সহযোগ কৰা অসম ৰাজ্যিক শিশু আয়োগৰ সদস্য ইন্দ্ৰাণী তাবিলদাৰ সাংবাদিকৰ আগত ব্যক্ত কৰে যে শিশু সমাৰোহত শিশুৰ অপাৰগতা আৰু ইয়াৰ প্ৰতিৰোধৰ সম্পৰ্কে আলোকপাত কৰা হ'ব दो पायलट किए हैं कमीशन ने एक मध्य प्रदेश में किया जहाँ 30,000 बच्चों की भागीदारी इसमें सरकारी स्कूल हों प्राइवेट स्कूल ये सब चीज़ें जो हैं अभी সুবিধা মতে তেওঁলোকে জনাব তাৰ পিছত আমি বাকিখিনি কাম আগবঢ়াম
তেওঁলোকে আহক সবকে আমি ইনভাইট কৰিব বিচাৰিছো বিশেষকৈ আমি শিশুখিনিক ইনভাইট কৰোঁ পৰৱৰ্তী অংশলে যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি Holy Child Academy, Lurulangso, Diffu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Diffu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Aurelatus facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Diffu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Kanch Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে শীঘ্ৰে চূড়ান্ত হ'বলগীয়া এনআৰসি তথা নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ বিষয়ে আলোচনা বিলোচনাৰ বাবে আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিপুত উপস্থিত হয় আসুৰ মুখ্য উপদেষ্টা গৰাকীয়ে প্ৰথমে কেএছএ আটসু আৰু 24 সংগঠন আৰএনএছইউ আদি ছাত্ৰ নেতৃত্বক লগত লৈ জিলা উপায়ুক্ত আদিল খানৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কক্ষত অনুষ্ঠিত এই বৈঠকত আসুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই এনআৰসিত চূড়ান্ত কৰা কাৰ্যত ভিত্তিবৰ্ষ 1971 হ'ব লাগে বুলি জোৰ দি কয় লগতে এনআৰসিত উন্নীতকৰণ কাৰ্যত বাংলাদেশীয়ে যাতে কোনোমতে স্থায়ী নাগৰিকৰ তালিকাভুক্ত নহয় তাৰ বাবে জিলা প্ৰশাসনৰ তৰফৰ পৰা চুকা দৃষ্টি ৰখাৰ লগতে খিলঞ্জীয়াসকলৰ নাম যাতে বাদ পৰি নাযায় তাৰ প্ৰতিও চুকা নজৰ ৰখাৰ বাবে অনুৰোধ কৰে ছাত্ৰ নেতা গৰাকীয়ে পৰিৱৰ্তনশীল বিশ্বৰ হৈতে সমানে সমানে খোজ মিলাই আগবাঢ়িব খুজিছে একাংশ সমাজ সচেতন ডিমাছাসকলে প্ৰাচীন সমাজৰ পৰম্পৰা সংস্কৃতিৰ অবিহনে বৰ্তমানৰ সমাজখনৰ একো অস্তিত্ব নাই যদিও তেওঁলোকে তাতো বিচাৰিবলৈ ধৰিছে ইয়াৰ যুক্তিযুক্ততা অথবা সাৰ্থকতা আৰু ইয়াৰ সুদূৰ প্ৰসাৰী ফল
হেয়ে সংবাদমেল যোগে সমাজ সচেতক ব্যক্তিসকলে অনুষ্ঠিতব্য জুডিমা ফেষ্টিভেল অৰ্থাৎ হুৰা উৎসৱ বৰ্জনৰ বাবে ডিমাচা বৰমুৰীয়াসকলক আহ্বান জনোৱাই নহয় এনে উৎসৱ একেবাৰে অচল কৰি দিয়াৰ দাবীৰে ডিমা হাছাও জিলাৰ উপায়ুক্তৰ হাতত প্ৰদান কৰে এখনি স্মাৰক পত্ৰ আন বছৰৰ দৰে এই বছৰো ডিমাচাসকলৰ প্ৰাচীন পৰম্পৰা অটুট ৰাখি অহা 28 আৰু 29 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে হাফলং চহৰৰ অন্তৰ্গত দিবাৰাই হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ লৈছে জুডিমা ফেষ্টিভেল অথবা হুৰা উৎসৱ কিন্তু এই উৎসৱ উদযাপনত বাধা প্ৰদান কৰিছে ডিমাচাৰ একাংশ জ্যেষ্ঠ সমাজ সচেতন ব্যক্তিসকলে যি উৎসৱ উদযাপনৰ নামত কেৱল হুৰাৰ বেহা চলিব তেনে ফেষ্টিভেল বা উৎসৱ আজিৰ দিনত একেবাৰে গ্ৰহণযোগ্যতা নহয় ইয়ে ডিমাচা সমাজক বেয়া প্ৰভাৱহে পেলাব আৰু স্কুলসমূহত পৰীক্ষা চলি থকা পৰিৱেশত হুৰা উৎসৱৰ বাবে সৃষ্টি হোৱা হুলস্থলীয়া পৰিৱেশে কোমল মনোভাৱৰ ছাত্ৰ ছাত্ৰীসকলক বেয়া প্ৰভাৱ পেলাব সংবাদমেলত এইদৰে মতামত সদৰি কৰে ডিমাচা জ্যেষ্ঠ নাগৰিক তথা সমাজ সচেতকসকলে লগতে আৰু সদৰি কৰে যে যি পৰম্পৰাই সমাজত বেয়া প্ৰভাৱ পেলাব পাৰে এনে পৰম্পৰা সমাজৰ পৰা একেবাৰে বৰ্জনীয় হোৱা উচিত সংবাদমেলৰ অন্তত তেওঁলোকে উৎসৱটি উদযাপনৰ নামত চলা মদৰ বেহা একেবাৰে অচল কৰাৰ নিৰ্দেশ জাৰি কৰাৰ দাবী তুলি ডিমা হাছাও জিলাৰ উপায়ুক্ত দিব্যজ্যোতি হাজৰিকাৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাট নিউজ स्थिति बहुत खराब नाजुक से निकल रहा है बहुत मुश्किल है डिमा हासाओ में इस दौरान जो आज जो कार्यक्रम बना रहा है लोग जो जुडिमा फेस्टिवल जो कि एक जू जो है एक वाइन अल्कोहल जिसको पीने से आदमी को नशा हो जाता है जो हम लोग इसके लिए लोग जगह जगह में जो अवॉइड किया है बैन किया है जो कि नशा जो है इंडिया का अंदर में भारत का अंदर सब जगह में भी स्टेट में भी बैन हो चुका है বুকাজান কলেজত ইতিমধ্যে সমাপ্ত হৈছে পতঞ্জলি যোগ সমিতিৰ বুকাজান তহচিলৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত যোগ প্ৰশিক্ষণৰ কৰ্মশালা বুকাজান কলেজত ডিএলএডৰ দুবছৰীয়া পাঠ্যক্ৰমৰ বাবে প্ৰশিক্ষণ লৈ থকা প্ৰশিক্ষাৰ্থীসকলৰ মাজত দিয়া হয় এই দুদিনীয়া যোগ প্ৰশিক্ষণ উল্লেখ্য ডিএলএডৰ 2 বছৰীয়া প্ৰশিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত হৈ আছে বিভিন্ন বিষয়ৰ ওপৰত কৰ্মশালা সেই 12 দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হয় এই দুদিনীয়া যোগ প্ৰশিক্ষণ বুকাজান তহচিলৰ উদ্যোগত অনুষ্ঠিত যোগ প্ৰশিক্ষণৰ অন্তিম দিনা বুকাজান তহচিলৰ প্ৰভাৰী তথা সদস্যসকলৰ উপৰিও কাৰ্বি আংলং জিলা প্ৰভাৰী তৰুলতা শইকীয়া প্ৰমুখ্যে বিশিষ্ট যোগ প্ৰশিক্ষক তথা প্ৰশিক্ষাৰ্থীসকলে যোগ ডিএলএডৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষণ লৈ থকা প্ৰশিক্ষাৰ্থীসকলৰ মাজত যোগ প্ৰশিক্ষণ প্ৰদান কৰে আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ